हादोरसानि दाब दाब जायगायाव दिनै लक्ष्मी फुजाखौ फालिदों। बेबादिनो धेमाजि जिल्लानि सम्पं तिनिआलियाव 46थि लक्ष्मी फुजाखौ सानथामनि हाबाफारिजों फालिनो दिनैनिफ्राय जागायबाय। दिनैनि गिबि साननि हाबाफारि बादियै फुंबिलि समाव जायगा फोसाबस्रांनाय, मोनाबिलि समाव फुजासालिनि गाहाय हाबग्रा दरखंखौ सम्पं गामि पन्चायतनि आफादगिरि सुकुराम ब्रह्मआ बेखेवना होयो आरो फुजा मण्डपखौ बेखेवना होयो पद्मनाथ सारह बिथाङा। लोगोसेनो बे हाबाफारियाव लक्ष्मीनि मुसुखा दान होगिरि जनाय मण्डल बिजेपि हानजानि आफादगिरि शिब दले बिथाङाबो बाहागो लादोंमोन। मख'जाथावदि सम्पं तिनिआलियाव खुंनाय 46थि लक्ष्मी फुजा फालिथायजों लोब्बा लाखिनानै मोसानाय बादायलायनाय हाबाफारि लानाय जादों होनना फुजा सामलाय आफादा मिथिहोदों। চাওক, আমি বিগত বছৰৰ দৰে আমি এইবাৰো উলহ মালহেৰে এই লক্ষ্মী পূজা আয়োজন কৰি আছোঁ আৰু আমাৰ লক্ষ্য উদ্দেশ্য আছে, আমি সকলোৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ এই পূজাকণ আয়োজন কৰোঁ আৰু অসমলৈ আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে এই পূজাৰ জৰিয়তে এই অঞ্চলৰ ৰাইজে ভাতৃত্ববোধেৰে এটা একতাৰ ঢোলেৰে বান্ধিত হয় আৰু এই পূজাটো সাফল্যমণ্ডিত কৰাত অপ্ৰাণ চেষ্টা কৰে আৰু শান্তিপূৰ্ণভাৱে সমাধান কৰাত কাম কৰে। নতুনত্ব বুলিবলৈ কিনো আছে, এইটো নতুনত্ব মানে এইটো আধ্যাত্মিক বিষয়। ইয়াত কোনো নতুনত্বৰ স্থান নাই। আধ্যাত্মিকতাৰ এটা হ'ল মানে লোকবিশ্বাস, আমাৰ আত্মাৰ বিশ্বাস আছে, ভক্তপ্ৰাণ আৰু শ্ৰদ্ধা কৰোঁ আমি লক্ষ্মী মাৰ ওচৰত। আমি মানে ভক্তিভাৱেৰে আমি পুষ্পাঞ্জলি অৰ্পণ কৰোঁ। তাত পূজা কৰাত কোনো নতুনত্ব থাকিব নালাগে বুলি মই ভাবোঁ। তো আমি ৰাজহুৱাভাৱে এইকাৰণেই কৰিছোঁ, মই অলপ আগতেই ক'লোঁ, আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একতাৰে মানে একটা মিলন ভূমি হিচাপে আমি ইয়াতে একত্ৰিত হৈ সমূহীয়াভাৱে পূজাটো কৰি দি আমেজটো বেছি। আৰু আমাৰ এইটোৱেই চিনাকি, এইটোৱেই আমাৰ পৰিচয়, এই অঞ্চলৰ পৰিচয়, আমাৰ অঞ্চলৰ গৌৰৱ। গতিকে আমি এই গৌৰৱান্বিত কৰোঁ আৰু ইয়াৰ পৰা আমি মেছেজ দিওঁ, অসমলৈকে মেছেজ দিওঁ যে সম্পংত ডাঙৰকৈ আৰু অতি মানে শৃংখলাবদ্ধভাৱে পূজা সম্পন্ন কৰে। মানে হেৰিত দেখি পোৱাকে দাতাজনো ওখ আছে না হৈ যাব। পবিত্র সমাজম সুস্থ ধ্যান করেন শিল্প পাপক ধ্বংসিদ্রাগন ওম শান্তি বিশ্বনারায়ণ সত্যলোক শান্তি সর্বদে পদে বিশেষ বিশেষ ধ্বংসানুমতি শান্তি ওম সংকম নিবাসী শান্তি ওম গ্রামবাসী শান্তি সর্ব শান্তি ওম ভব ভুব সকল সুমিত্র